ঘোষণা কৰিলে। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। وَإِذْ قَالَ رَبُّكَ لِلْمَلَائِكَةِ إِنِّي جَاعِلٌ فِي الْأَرْضِ خَلِيفَةً قَالُوا أَتَجْعَلُ فِيهَا مَن يُفْسِدُ فِيهَا وَيَسْفِكُ الدِّمَاءَ وَنَحْنُ نُسَبِّحُ بِحَمْدِكَ وَنُقَدِّسُ لَكَ قَالَ إِنِّي أَعْلَمُ مَا لَا تَعْلَمُونَ। পৰম করুণাময় অহিম দয়াময় আল্লাহৰ নামত। আয়াতৰ অৰ্থ, যেতিয়া আপোনাৰ প্ৰতিপালকে ফিৰিস্তাসকলক কৈছিল, নিশ্চয় মই জমিনত খলিফা সৃষ্টি কৰিবলৈ গৈ আছোঁ, তেওঁলোকে ক'লে, আপুনি তাত এনে কাৰোবাক সৃষ্টি কৰিবনে যিয়ে ফাছাদ সৃষ্টি কৰিব আৰু ৰক্তপাত ঘটাব? আৰু আমিতো আপোনাৰ প্ৰশংসাৰ সৈতে তসবিহ পাঠ কৰোঁ আৰু আপোনাৰ পবিত্ৰতা ঘোষণা কৰোঁ। তেওঁ আল্লাহে ক'লে, নিশ্চয় মই সেইটো জানো যিটো তোমালোকে নাজানা। তো প্ৰিয় বন্ধুসকল, এতিয়া হয়তো আপোনালোকে গম পাইছে যে কিয় ফিৰিস্তাসকলে আপত্তি জনাইছিল, যে জিন জাতিৰ এই অৱস্থা চাই তেওঁলোকৰ এক্সপিৰিয়েঞ্চৰ পৰা এই কথা কৈছিল যে আল্লাহ হয়তো এওঁলোকো এনেকুৱা কৰিব, এই ধাৰণা আছিল তেওঁলোকৰ। কিন্তু আল্লাহ কৈছে, ইন্নী আ'লামু মা লা তা'লামুন, মই যি জানো সেয়া তোমালোকে নাজানা। তো ইয়াৰ পাছত আল্লাহ হুকুম দিলে যে ফিৰিস্তাসকলক তেওঁ আদম সৃষ্টি কৰিব মাটিৰ পৰা, জিনসকলক সৃষ্টি কৰিছিল জুইৰ পৰা, অগ্নিশিখাৰ পৰা, ধোঁৱাবিহীন জুই। আৰু মাটিক আল্লাহ ৰাব্বুল আলামিন আদম আলাইহিস সালামক সৃষ্টি কৰিব মাটিৰ দ্বাৰা। এতিয়া মাটি আনাৰ নিৰ্দেশ দিলে জিব্ৰাইল আলাইহিস সালামক। জিব্ৰাইল আলাইহিস সালামে জমিনত আহিলে আৰু মাটি নিয়াৰ কাৰণে আহিলে। তো যেতিয়া জিব্ৰাইল আলাইহিস সালাম মাটি নিব আহিল, মাটিৰ কান্দোন আৰম্ভ হৈ গ'ল যে আপুনি আমাৰ পৰা মাটি সংগ্ৰহ নকৰিব, এই পৃথিৱীৰ পৰা মাটি নিব অহাৰ সময়ত তো কৈছে যে এই মাটিৰ দ্বাৰা আল্লাহ ৰাব্বুল আলামিনে পুতলা বনাব আৰু তেওঁলোকক জাহান্নামত দিব, তো আপুনি মাটি নিনিব। বহুত কান্দা আৰম্ভ কৰিলে। তো জিব্ৰাইল আলাইহিস সালামৰ দয়া হ'ল মাটিৰ প্ৰতি। তো আল্লাহৰ ওচৰত গৈ কৈছে যে আল্লাহ, মাটিয়ে বহুত কান্দি আছে, তো মই মাটি আনিব নোৱাৰিলোঁ। তো আল্লাহ ৰাব্বুল আলামিনে মিকাইল আলাইহিস সালামক অনুমতি দিলে যে তুমি যোৱা, মাটি সংগ্ৰহ কৰি লৈ আনা। তো মিকাইল আলাইহিস সালাম যেতিয়া মাটি নিব আহিলে, একে ধৰণে মাটিৰ কান্দোন আৰম্ভ হৈ গ'ল। ইমান বেছিকৈ কান্দিলে তো মিকাইল আলাইহিস সালামৰো দয়া হ'ল, গুচি গ'ল, উভতি গুচি গ'ল। ইয়াৰ পাছত মিকাইল, জিব্ৰাইল, ইছৰাফিল আলাইহিস সালাম আহিলে শিঙাত ফু দিব যিজনে কিয়ামতৰ দিনাখন। তেওঁ অহাৰ লগে লগে ছেইম কান্দা আৰম্ভ হৈ গ'ল। ইয়াৰ পাছত আল্লাহ ৰাব্বুল আলামিনে মালাকুল মৌত, আমি আজৰাইল আলাইহিস সালাম বুলি যাৰ নাম জানো, মালাকুল মৌতক পঠাই দিলে। তো তেওঁ অহাৰ লগে লগে মাটিয়ে আকৌ সেই কান্দা আৰম্ভ কৰিলে, কিন্তু তেওঁ মাটিৰ কান্দোন নুশুনিলে। তেওঁ ক'লে, কঠোৰভাৱে ক'লে যে আল্লাহৰ হুকুম, আল্লাহে হুকুম দিছে মাটি সংগ্ৰহ কৰাৰ কাৰণে, এতিয়া কান্দিলে নহ'ব। তেওঁ জোৰ জবৰদস্তি মাটিৰ পৰা বিভিন্ন জেগাৰ পৰা, পৃথিৱীৰ বিভিন্ন জেগাৰ পৰা তেওঁ মাটি সংগ্ৰহ কৰিলে আৰু আল্লাহৰ ওচৰত লৈ গ'ল। তো ইয়াত যে মালাকুল মৌতে মাটি নিছে, তো তেওঁ কিন্তু এক জেগাৰ পৰা মাটি নিয়া নাই, গোটেই পৃথিৱীৰ বিভিন্ন জেগাৰ পৰা মাটি লৈ গৈছে। সেইকাৰণে মানুহৰ মাজত আপুনি বিভিন্নতা দেখা পাব, যে কাৰোবাৰ চেহেৰা সুন্দৰ, কাৰোবাৰ কলা, বিভিন্ন ধৰণৰ মানুহ বিভিন্ন জেগাৰ পৰা আল্লাহ ৰাব্বুল আলামিনে মাটি সংগ্ৰহ কৰিছে। আৰু শৰীৰৰ বিভিন্ন অংশৰ কাৰণে বিভিন্ন জেগাৰ পৰা মাটি সংগ্ৰহ কৰিছে। যেনে চকুৰ মাটি বেলেগ জেগাৰ পৰা, মুখৰ মাটি, দাঁতৰ মাটি, চব মাটি বেলেগ জেগাৰ পৰা আল্লাহ ৰাব্বুল আলামিনে সংগ্ৰহ কৰিব নিৰ্দেশ দিছে। তো যেতিয়া আজৰাইল আলাইহিস সালাম মালাকুল মৌত আল্লাহৰ ওচৰত গ'লে, তেতিয়া আল্লাহ ৰাব্বুল আলামিনে ক'লে, মাটিয়েতো কান্দিছিলে, তুমি মাটি সংগ্ৰহ কৰি আনিলা। তো তেওঁতো ক'লে যে আল্লাহ আপোনাৰ হুকুম কেনেকৈ অমান্য কৰোঁ। তেতিয়া আল্লাহ ৰাব্বুল আলামিনে ক'লে, ঠিক আছে, মানুহৰ জান কবজৰ দায়িত্ব তোমাক দিয়া হ'ব। যেতিয়া প্ৰাণ নাশ কৰাৰ সময় আহিব, তুমি তেওঁলোকৰ প্ৰাণ লৈ আনিবা মোৰ হুকুমত। তেতিয়া আজৰাইল আলাইহিস সালামে ক'লে যে আল্লাহ, এই দায়িত্ব মোক দিলে মানুহে মোক গালি পাৰিব, মানুহে মোক অভিশাপ দিব। তেতিয়া আল্লাহ ৰাব্বুল আলামিনে ক'লে, নাই, তোমাক কোনেও নুদোহে, মই বিভিন্ন কাৰণ দি দিম মানুহৰ মৃত্যুৰ আগত। তেওঁলোকে ক'ব যে বিভিন্ন কাৰণত মৰিলে, যেনে আমি এতিয়া নকওঁ যে আজৰাইলে জান লৈ গ'ল, আমি কওঁ যে মানুহজন পিছল খাই মৰি গ'ল বা পেটৰ বিষত, কিবা এটা কাৰণ থাকে। তো মাটি অনা হ'ল। ইয়াৰ পাছত আল্লাহ ৰাব্বুল আলামিনে এই মাটিক 40 বছৰ পানীত তিয়ালে, ভিজালে। আৰু এই যে 40 বছৰ পানীত তিয়ালে,
তাত কি কৰিলে যে দুশ্চিন্তাৰ সমুদ্ৰৰ পানীৰে 39 ইয়াৰ্ছ মানে 39 বছৰ ভিজালে। দুশ্চিন্তা হতাহাৰ সমুদ্ৰ যিটো তাৰ পানীৰে 39 বছৰ ভিজালে আৰু 1 বছৰ শান্তিৰ সমুদ্ৰৰ পানীৰে তাৰ ভিজালে। ইয়াৰ পাছত আকৌ 40 বছৰ কি কৰিলে যে এই বোকা বনাই ৰাখি দিলে, বোকা মাটি কৰিলে এইটো। তাৰপিছত আকৌ 40 বছৰ শুকান ঠন কৰি পেলালে সেই মাটিটো। এনেকৈ 120 ইয়াৰ্ছ লগাই আল্লাহ ৰাব্বুল আলামিনে বনাইছে মানৱ জাতিক। যেহেতু আল্লাহৰ পছন্দনীয় এক সৃষ্টি মানুহ চাব, আল্লাহ ৰাব্বুল আলামিনে গোটেই আকাশ জমিন এইবোৰ বনাইছে মাত্ৰ 6 দিন। আল্লাহ আদম আলাইহিস সালামকো বনাব পাৰিলেহেঁতেন, কিন্তু আদম আলাইহিস সালামক বিভিন্ন মানৱ জাতিক যেহেতু বিভিন্ন দায়িত্ব দিব, আল্লাহৰ বিধানৰ দায়িত্ব দিব, খলিফা বনাইছে, চ' আদম আলাইহিস সালামক লেটকৈ দেৰি কৰি বনাইছে আল্লাহ। এইটো আল্লাহৰ ইচ্ছা। মই আপোনালোকক কিছুমান ইমেজ শ্বেয়াৰ কৰিব বিচাৰোঁ। চাওক মানুহক কিমান সুন্দৰকৈ সৃষ্টি কৰা হৈছে। আপোনালোকে ইমেজবোৰ চাওক, কিমান মেকানিজম, কিমান সুন্দৰকৈ, কিমান মানে মেচিন ৱায়াৰ ফিট কৰি আল্লাহ ৰাব্বুল আলামিনে মানুহসকলক বনাইছে। চাওক কিছুমান ছবি চাওক সেইবোৰ। ইয়াৰ পাছত আল্লাহ ৰাব্বুল আলামিনে আদম আলাইহিস সালামৰ বডিটো বনালে, এই পৃথিৱীৰ জমিনতেই বনালে। বডিটো বনোৱাৰ পাছত জানাতো ৰাখি দিলে, বডিটো বনোৱাৰ পাছত ৰাখিলে। তেতিয়া শয়তানে আজাজিল, এই যে জিনৰ সৰু বাচ্চাটো সৰ্দাৰটো, তেওঁ আজাজিলে কি কৰিলে, আদম আলাইহিস সালামৰ মুখেদি সোমাই পিছফাল দি ওলাই গৈছিলে। এনেকৈ বহুত বছৰ সি গোটেই আদমৰ বডিটো পৰিদৰ্শন কৰিছে। তেওঁ আদমক খুব ভালদৰে চিনি পালে। ইয়াৰ পাছত আল্লাহ ৰাব্বুল আলামিনে কি কৰিলে যে আদম আলাইহিস সালামৰ ভৰিত ৰুহ সোমালে, আল্লাহৰ হুকুমত, যিটো ৰুহ প্ৰাণ বুলি কওঁ আমি। এই ৰুহ যেতিয়া ভৰিলৈকে আহিল, তেতিয়া আদম আলাইহিস সালাম উঠি দৌৰ দিয়াৰ চেষ্টা কৰিলে, গোটেই বডিত সোমোৱাই নাই। সেইকাৰণে আল্লাহ ৰাব্বুল আলামিনে কৈছে যে মই মানুহক বহুত অস্থিৰভাৱে সৃষ্টি কৰিছোঁ। মানুহ বহুত অস্থিৰ, ধৈৰ্য কম। তো এই ৰুহ যেতিয়া আহি পেট পৰ্যন্ত পাইছে, তেওঁ ভোক অনুভৱ কৰিলে। আকৌ ৰুহ আহি যেতিয়া ডিঙি আহি যেতিয়া মূৰত গুচি গ'ল, চকুলৈকে অহাৰ লগে লগে জান্নাতৰ ফল মূল এইবোৰ চোৱা আৰম্ভ কৰিলে। মুখ পাৰ হোৱাৰ লগে লগেতো ভোক আৰম্ভ হৈ গ'ল কমপ্লিট। তেতিয়া কি কৰিলে, এই ৰুহ আহি যেতিয়া মগজ পৰ্যন্ত গ'ল, তেতিয়া আদম আলাইহিস সালামৰ তেতিয়া কি হ'ল যে হাঁচি আহিল। তেতিয়া তো হাঁচি দি আলহামদুলিল্লাহ এই শব্দটো ক'লে। তেতিয়া আল্লাহ অত্যন্ত আনন্দিত হ'ল, খুশি হ'ল, ৰাজি হ'ল যে তোমাক মোৰ পছন্দনীয় বান্দা, তুমি ইমান সুন্দৰকৈ মোৰ প্ৰশংসা কৰিলা। ৰুহ দিয়াৰ লগে লগে প্ৰথম বাক্য আলহামদুলিল্লাহ, এই বাক্যটো আল্লাহৰ অত্যন্ত পছন্দনীয় বাক্য। তো এই কথা শুনাৰ লগে লগে ফেৰেস্তাসকলো আচৰিত হৈ গৈছিল যে নাই, এইটো কেনেকুৱা জাতি আল্লাহ সৃষ্টি কৰিলে। মুখেদি প্ৰথম ৰুহ সোমাওঁতে তেওঁ আল্লাহৰ ইমান সুন্দৰকৈ প্ৰশংসা কৰিলে। তো এইটো চোৱাৰ পাছত ফেৰেস্তাসকলৰ যিটো ভ্ৰান্ত ধাৰণা আছিলে যে এইটো জাতি, ফেৰেস্তাসকলে চাওক যেতিয়া মানা কৰিছিল যে আল্লাহ আৰু এটা জাতি সৃষ্টি কৰিব খলিফা, তেতিয়া তেওঁলোকৰ মনে মনে ধাৰণা আছিল যে আমি তেওঁতকৈ শ্ৰেষ্ঠ, তেওঁলোকতকৈ। এই ধাৰণাটো ফেৰেস্তাসকলৰ ভাঙি গ'ল। আৰু সন্মুখত আৰু আলোচনাত আপোনালোকে গম পাব কেনেকৈ ফেৰেস্তাসকলৰ যিটো ভুল ধাৰণা আছিল এইটো পৰিষ্কাৰ হয়, যে এই কেনেকুৱা জাতি আল্লাহ বনালে যে মুখেদি জাষ্ট ৰুহ সোমোৱাৰ লগে লগে আল্লাহৰ প্ৰশংসা আৰম্ভ কৰিলে। তো প্ৰিয় বন্ধুসকল, এই পৰ্যন্ত আজি আমাৰ আলোচনাত সমাপ্ত হ'ল। নেক্সট এপিছডত আমি আৰু অলপ আগবঢ়াৰ চেষ্টা কৰিম। অহা শুক্ৰবাৰে চাব পাৰিব আকৌ।